নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আপোনালোকলৈ আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিত লোৱা এটা পোষ্টৰ ডিটেইলছ ইনফৰমেশ্যন লৈ আহিছোঁ। এইটো ৱাল্ক ইণ্টাৰভিউ দিব লাগিব। ইয়াৰ ইণ্টাৰভিউ ডেট হৈছে 3 মাৰ্চ 2020 আৰু ডিপাৰ্টমেণ্ট হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ চাকৰি হয়। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, PG ডিগ্ৰী থাকিব লাগিব মেথমেটিক্সত আৰু পাৰ্চেণ্টেজ হ'ব লাগিব 55% হ'ব লাগিব। লগতে MA থাকিব লাগিব আৰু তাত পাৰ্চেণ্টেজ হ'ব লাগিব 55%। আৰু ইয়াৰ কাৰণে নেট বা ACT সেট লাগিব। লগতে চেলাৰী হ'ব 25,000 টকা যিবিলাকৰ নেট আছে, আৰু যিবিলাকৰ নেট নাই তেওঁলোকৰ কাৰণে দৰমহা চেলাৰী হ'ব 20,000 টকা। আৰু ইণ্টাৰভিউৰ সময়ত আপোনালোকৰ যিবিলাক অৰিজিনেল ডকুমেণ্ট আছে এই ডকুমেণ্টবিলাক লৈ যাব লাগিব। লগতে আপোনালোকে 200 টকাৰ এটা ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগিব আৰু তাত কোনো ধৰণৰ TA বা DA নিদিয়ে বুলি উল্লেখ কৰিছে। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।